এতিয়া ৰাতি 12টা বাজিছো আমি এতিয়া খৰি চুৰ কৰিব যাম আমি যাই পুৰা ধৰবাই পৰা নাই বাবু তুমি মোৰ বুকুতে গোপনে ওয়েলকাম টু মাই ইউটিউব চেনেল বিকাৰী ব্লগ অসম। 13 তাৰিখটো চবে জানে আজি উৰুকা, আজিতো জানে চবত ধামাকা হ'ব, ধামাকা মানে বহুত ধামাকা হ'ব, বহুত ডাঙৰ হৈছোঁ। ৰাতিটো মানে ইয়াতে থাকিলোঁ ভেলাঘৰত, তো আজি ৰাতিটো মানে ইয়াতে থাকিম আৰু বম খানা এটা খাম পুৰা। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। অলপ পিছতে মই মানে মাছ ধৰিব যাই আছোঁ, মাছ বম মাছ ধৰিম, বম মাছ ধৰিম। চাই থাকিব ভিডিঅ'টো একদম সম্পূৰ্ণ। তো আমাৰ ভেলাঘৰটো কেনেকুৱা লাগিছে চাওক। আমাৰ প্ৰথমবাৰ মানে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ হৈছে, মানে পুৰা টেণ্টৰ দৰে, মানে টেণ্ট বুলি ক'ব পাৰি ভেলাঘৰটোক মই টেণ্ট বুলি মানি লৈছোঁ। আৰু চাৰিওফালে পথাৰ আছে, পথাৰৰ মাজত মানে এই ফাৰ্ষ্ট টাইম মোৰ এক্সপিৰিয়েঞ্চ হৈছে, প্ৰথমবাৰ মোৰ এক্সপিৰিয়েঞ্চ এটা হ'ল যে মই মানে পথাৰৰ মাজত মানে এটা মানে সৰু যে ঘৰত থাকিছোঁ। এনেকৈ থাকি চাবচোন কি মজা লাগে। ৰাতিটো ইয়াতে মানে কটাই বহুত বেছি ভাল লাগে। ঘৰত যিমান মজা আছে নে ইয়াতে বেছি মজা লাগে। তো ভিডিঅ'টো চাই থাকক। আজি মাছ বহুত কিবা কিবি ভেলাঘৰ মেজি বহুত দেখাম। তো ভিডিঅ'টো একদম চাই থাকিব সম্পূৰ্ণ। নতুনকৈ আহিছে আৰু যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টিটো দবাই দিব, তেতিয়া আমাৰ ভিডিঅ' আপলোড কৰাৰ নটিফিকেশ্যন পাই যায়। তো ভিডিঅ'টো একদম সম্পূৰ্ণ চাই থাকক। আজি আমাক আমাৰ বস্তু দেখাই থাকিম। তো ভিডিঅ'টো একদম সম্পূৰ্ণ চাই থাকিব আজি স্কিপ নকৰাকৈ। তো দুটাই মাছ চাব, বাপৰে বাপ। মানে আমি মানে ফিচাৰীত মাছ ধৰিলেও প্ৰথমতে এটা সৰু মাছ লাগিছে আৰু নেক্সট এটা লাগিছে প্ৰায় 2 কিলোমান ওজনৰ এটা চিলভাৰ মাছ লাগিছে। চ' আজি চাওঁ পুৰা লোকেল মাছেদি পুৰা উৰুকাত লগ ভাত খাই দিম। আজি আহি কিনে গাঁৱত আহি কিনে বহুত ডাঙৰ মাছ ধৰিলো, ধৰবাই পৰা নাই মই বহুত ৰাখি দি হাতটো ঠিক হ'ল। ফিচাৰীত বম ডাঙৰ মাছ ধৰিলো। এইপিনে আছে আমাৰ হেলাপুজি এটা, আমাৰ সিপিনকেইটা অলপ বেছি ডাঙৰ আছে কিন্তু ইয়াতকে। তো আজি কৈছোঁ না, আজি এই ভিডিঅ'টো মানে ভোগালী বিহুৰ ওপৰত হ'ব। ভোগালী বিহু উৰুকা আমাৰ আছে মাছ ধৰাৰ এক্সপাৰ্ট। মোৰ হাত লেতেৰা হৈ গ'ল মাছ ধৰাতে সেইকাৰণে মই বেছি ধৰিব নাজানো মাছ চাছ, পিছলি যায় একদম পিছল নাই মাছটো। ভেলাঘৰটো মানে একদম সম্পূৰ্ণ কমপ্লিট হোৱা নাই, মানে এন্তে আৰু পুৰা অলপমান লাগি ভাগি আছে আৰু অলপমান আৰু মানে 10% মান কাম বাকী আছে। তো এন্তে পুৰা কমপ্লিট কৰি আছে। মই অলপমান ভিডিঅ' এডিটিং আছিল, তো মই সেইখিনি কাম কৰি আছোঁ। মই মানে ইমান হেল্প কৰিব পৰা নাই। তো এহেঁতে পুৰা মজাকে বনাইছে, যাতে ভাই এনেকৈ বনাবি যাতে ৰাতি ঠাণ্ডা বতাহ নোসোমায়, একদম চালিয়াকৈ বনাই, একদম পুৰা পাক্কা মিস্ত্ৰী আমাৰ ইয়াতে। তাক লাইনৰ ব্যৱস্থা চব কৰিছে, লাইনৰ ব্যৱস্থা একো নাই। আৰু চাৰিও পিনে চাওক, মই কৈছোঁ না এইবিলাক পথাৰ, বহুত পথাৰ, এই পথাৰৰ মাজত আমাৰ এইটো ভেলাঘৰ। ৰাতি বহুত বেছি ভাল লাগিছে থাকি, একদম ধুনীয়া ঠাই। ইয়াতে কিন্তু পথাৰৰ মাজত বহুত কুঁৱলী পৰিছে বাপৰে। মই তাকো জেকেট পিন্ধি অহা নাই, এটা চাৰ্ট পিন্ধি। এইটো মানে টকো পাতেদি ভেলাঘৰটো বনাইছে চাওক। ভেলাঘৰ দেখা পালোঁ আমি, এইটো চাব লাগে টকো পাতেদি বনাইছে, টকো পাত। বেলেগ ডেক'ৰেশ্যন নাখাম, মানে কালি খাম আমি। তো আজি ঘৰত লগ ভাত খাম। তো আজি মানে ৰাতি মানে জুই ধৰিবৰ কাৰণে মানে বেলেগৰ বেৰা চেৰা একদম ভাঙি লৈ আনি চাই থাকিব ভিডিঅ'টো। একদম চুৰ কৰিবি নাই? কৰি চুৰ কৰিবি আৰু কি চুৰ কৰিবি? হাঁহ চা চুৰ নকৰোঁ আমি, মানে পুৰা পথাৰ ভাল যাই আছে। তো মানে এইটো এটা ভেলাঘৰ হয়, এইটো এটা ভেলাঘৰ হয়। বহুত ভেলাঘৰ দেখা পাইছোঁ ইয়াতে, কষ্টলি বহুত। কিন্তু আপোনালোকক মই কৈছোঁ মাছ ভালকৈ দেখাম, কিন্তু মাছটো ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ মাছ এইবিলাক মানে ৰাতিপুৱা মাছ মাৰি লৈ গ'ল মানে আমাৰ। বন্নিবাৰীৰ বজাৰ হয়, বন্নিবাৰী না এইখন বন্নিবাৰীৰ বজাৰ হয় বহুত। বন্নিবাৰীৰ বজাৰত মানুহ বাপৰে। বৰ্তমান আমি এখন মাছৰ বজাৰত আহিলোঁ, মাছ চাবলৈ। মাছ নিকিনো, কিন্তু আমি মাছটো পুৰা ধৰিছোঁ খালত। তো আমি মাছ বুলি ক'লে মানে উৰুকাত বিশেষ মানে চিতল মাছটো বেছি ওলায়। কোনটো ল'বি ক? চিতলটো বঢ়িয়া হ'ব। সেইটো ভাল হ'ব নেকি? বাপাৰে বহুত ডাঙৰ মাছ নেকি এইটো? এখন মানে মাছ মাংসৰ এখন বজাৰ হয়, মানে এইখন গোৱালপাৰা না? এইটো মানে গোৱালপাৰা এখন মাছ বজাৰ হয়। মাছ দেখালোঁ, চিতল ডাঙৰ চিতল মাছ আছে। এতিয়া আমি বৰ্তমানে জিলাপি ল'ব যাইছোঁ, ৰাতি খাম আজি জিলাপি। হাতু নহ'লে সেই লওঁ, কি বুলি কয়, পাঠা ল'বি? মাছ
এইখনে হ'ল আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টৰ গোৱালপাৰাৰ বজাৰ গোৱালপাৰা চক বুলি কয় নে গোৱালপাৰা ডিষ্ট্ৰিক্ট নহয় কিন্তু বহুতে হ'ব পাৰে এখন গোৱালপাৰা ডিষ্ট্ৰিক্ট কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্ট নহয় এইটো গোৱালপাৰা চক বুলি কয় তো নলবাৰী ডিষ্ট্ৰিক্টত পৰে হয় না ল'ব আহিছিলোঁ জিলাপি কিন্তু গোৱালপাৰাত জিলাপি নাপালোঁ এতিয়া ক'ত যাবি কওঁ জিলাপি ল'বৰ কাৰণে জালি বলো কাহ যাবে জানা তো বৰ্তমান আমি জাগৰা চকত যাম মানে জিলাপি ল'বলৈ দেখালোঁ কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে এইটো উৰুকাৰ বজাৰ তো গুৱাহাটীত নাই এবাৰ গুৱাহাটীত বা কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে বম বম মাছ ওলাইছে তাতে তো প্ৰত্যেকবাৰে ওলাই কিন্তু এইবাৰ ইয়াতে দেখা পালোঁ বম বম মাছ না একদম ৰাতি আমি বেৰা সাংব যাম বেলেগৰ ডাইৰেক্ট ভিডিঅ'টো আগৰ পৰম্পৰাবিলাক নতুনকৈ জীয়াই ৰাখিব কাৰণে চেষ্টা কৰি আছোঁ আগৰ বেৰা ভাঙিম না এই বম বেৰা ভাঙিম তহঁতৰে বেৰাখন ভাঙিম হ'ব নাই ভাঙবি না তহঁতৰ বেৰাখন ইয়াৰ বেৰাখনে ভাঙি বাইপাকে দিব তাক গোৱালপাৰা থান এখন গোৱালপাৰা শ্ৰী শ্ৰী কালী মন্দিৰ গোপাল থান এইখন এখন থান হয় এই বঢ়িয়া কমলা কিমান একদম আহি গ'লো বৰ্তমান জিলাপি যাই আছো জিলাপি কিন্তু বম ঠাণ্ডা এইপিনে এটা ভেলা বুজি মানে ভেলা বুজি আছে এই চব চাওক ये छोटा वाला है हमारे वहाँ पे बहुत बड़ा वाला है नतुन अलग माना तू पिछली भी मारना यार तू काटी दिसो मोटा बम मोटा पूरा कोस्टर मारी की होय पूरा আমি জাগৰা আইবালো জিলাপি ল'বলৈ অনলি ফৰ জিলাপি ল'ব আমি যাই আছো ভেলা ঘৰৰ কি ঠগিৰ হাঁচ তুলবা না কি বুলি কয় এইটো এইটো পৰম্পৰা হয় না এইটো মানে চবৰে ঘৰে ঘৰে মানে ঘৰে ঘৰে যাই মানে বস্তু তুলে প্ৰসাদ যিকোনো ডিম্পু লাইট আমি মানে এতিয়া মানে মেজিৰ য'ত আমি মেজি দেখাইছিলো তাৰে মানে আমি এতিয়া ঠগিৰ সাজ তুলিবলৈ যাইছো চ' মই বুজাই দিছো ঠগিৰ সাজ মানে হ'ল আপোনালোকৰ যে মেজি জ্বলাৰ পিছত মানে ঠগি দিয়া হয় তাৰে কাৰণে মানে তাৰ আগদিনাখন মানে চবৰে ঘৰে ঘৰে যায় মানে যোনে যি দিয়ে হওক ফল মূল হওক বুট হওক যোনে যি দিয়ে তাৰ পৰা মানে তুলি লৈ অহা হয় যে ঘৰে ঘৰে যাই কিনে গধূলি আৰু ৰাতিপুৱা মানে সেই প্ৰসাদ হিচাপে মানে ৰাইজক দিয়া হয় যে মেজি জ্বলোৱাৰ পিছত মানে সকলো ৰাইজক মানে এই প্ৰসাদবোৰ বিতৰণ কৰা হয় আৰু এইটো এটা আগৰ পৰা চলি আছে পৰম্পৰাৰ নিচিনা মানে ঘৰে ঘৰে যাই মানে সকলোৰে মানে যোনে যি যাৰ ইচ্ছা সেইটো দিয়ে সেইখিনি কাৰণে আমি মানে গধূলি গধূলি যাই আমি মানে ঠগিৰ সাজ তুলিবলৈ গৈ আছো আজি তো 4 ভিডিঅ'টো সম্পূৰ্ণ ফুল এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰিম মানে আমি বেৰা ভাঙা কাৰ্যকলাপ আৰম্ভ কৰিম তই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকি বন্ধু আছে বন্ধুহঁতৰ মাজতে বেৰাখন আমি ভাঙি অলপ লেছ কৰি কেমেৰা কৰি আহিব কাৰণে ইহঁতৰ বেৰাখনে ভাঙিম আমি আজি মানে আমি ভেলাঘৰত খানা নাখাওঁ মানে ভেলাঘৰৰ খানাটো কালি খাম তো আমি আজি গোটেই ৰাতি মানে যোৱাকালি আছো মানে আজিও গোটেই ৰাতি থাকিম পুৰা গান চান এইপিনে পুৰা হোম থিয়েটাৰ লৈ আহিছো পুৰা 150 টকা ভাড়া দি লৈ আহিছো পুৰা 150 টকা দি আজি পুৰা ৰাতিটো ফুল এনজয় অলপ পিছত মানে বেলেগত মানে বেৰা ভাঙিব যাম প্ৰথমতে মানে আমাৰ এই ফকতীয়া আছে ফকতীয়া হয়তো বেৰাখন আগতে ভাঙি ফকতীয়া হয়তো বেৰাখন মানে আগতে ভাঙিম আমি একদম বাহিৰৰ পৰা মই অলপমান বকি আছো ইয়াত ঠাণ্ডা বহুত আজি মানে গোটেইকেইটাতকৈ বেছি মানে কুঁৱলী পৰিছিল তো এইটো আমাৰ বাহিৰৰ পৰা দেখাই দিছো ভেলাঘৰটো পুৰা লাইট চাইট দি পুৰা সজাই দিছো ভেলাঘৰটো এই চাই লওক গাইছ মানে বৰ্তমান মানে এতিয়া ৰাতি 12টা বাজিল চ' আমি এতিয়া খৰি চুৰ কৰিব যাম আমি পুৰা মানে খৰি চুৰি অভ্যাস জানতো আমি চালু কৰিম তো অলপ খৰি চুৰ কৰিম আমি এতিয়া কাৰ পৰা চুৰ কৰিব পাৰো খৰি চুৰি কিন্তু পথাৰৰ মাজত আজি অইনদিনতকৈ না আজি বহুত বেছি ঠাণ্ডা পৰিছে আজি চ' অলপমান আন্ধাৰ আছে পথাৰটো জানে কেনেকুৱা আন্ধাৰ খৰিটো ক'ৰ পৰা আনা ভাল হ'ব ভাই বলক আমি খৰি আনো বম নিয়ৰ পৰিছে পথাৰত আমি 4জনে এইখন বেৰা ভাঙিম প্ৰথমতে কিন্তু মই ভাবিছো এইখন বেৰাখন আজি উঠাই লৈ যাম তো বৰ্তমান আমি বেৰা চেৰা উঠোৱা হৈ গ'ল ইমান ভিডিঅ' নকৰিলো পুৰা আন্ধাৰ আছিল ন দেখাব নোৱাৰো তো এতিয়া আমি জুই ধৰিম জুই পুৰা ঠাণ্ডা পথাৰৰ মাজত 12:30 বাজে আৰু এতিয়া লাহেকে ইয়াতে আমি জুই ধৰিম এই গাঁতাটোত চুৰ কৰা খৰিৰে আমি জুই ধৰি আছো পুৰা 1টাই বাজিবৰ হ'ল আমি পুৰা গান চান শুনি আজি খানা খোৱা নাই আমি অহাকালি মানে এটা বম পাৰ্টি কৰিম ইয়াতে মাছ মাংস গাহৰি চাহৰি চব আনিম বৰ্তমান আমি
জুইত পুৰা সেকি আছো হাত চাত পুৰা ফুল কুঁৱলী পৰিছে কিন্তু আজি ভিডিঅ' তুমি এনে এণ্ড কৰিম আৰু কালি কিবা কিবি দেখাম আপোনালোকক ভেলাঘৰ মেজি জ্বলোৱা দেখাম তো চাই থাকিব